हेलो गाइज बहुत दिन मूरत आज एटा भिडिओ লৈ আহিলো আজি মোৰ ভাগিনৰ ৰাইস ফিডিং সেৰেমনি পতা হৈছে তাৰ যেহেতু 6 মাহ সম্পূৰ্ণ হৈছে হেবাবে আমি বুৰ গৈ আছো ভাত মুখত দিবলে লগতে পাৰ্সেল এটা আছিল হেতু ৰাস্তাতে ৰিসিভ কৰিলো মামিয়েকে ধুনিয়াকে পায়স পিঠাগুৰি বুৰ বনাইছে ধুনিয়াকে बहुत माहर पिছত देखिलो आमार रिजविक बहुत এটা ধুনিয়া হাঁহি মাৰিবলৈ শিকিছে দে হিউ যে ইমান মাহৰ মূৰত মাহিয়েকৰ ফুলাল উঠিছে আহিয়ে ফল মূল দৈ চিৰা আদি খালো আৰু এতিয়া জুনাবৰৰ বাবে ৰখা হৈছে তেওঁলোক আহি দুৱা আদি পঢ়াই দিয়াৰ পিছতহে ভাত মুখত দিয়া হ'ব बहुत dia सेरेमनी হৈ যোৱাৰ পিছত মই এওঁলোকৰ বেবি সিটাৰ আছিলো দুটাকে মোৰ ভতিজা আৰু ভাগিন দুজনকে ধুনিয়াকে গুটেই দিনটো ৰাখিলো এজনে ধুনিয়া শান্ত হৈ থাকে আৰু এজনে পুৰা উৎপাত কৰি থাকে ভিডিওটোৰ জৰিয়তে এই গুটে মুহূৰ্তবোৰ এটা মেমৰি হিচাপে ডকুমেন্ট কৰি ৰাখি দিলো বজাৰ সময়ত মানে মোৰ ভতিজা ভিডিও বনাম কিন্তু ৰিভিউ মানে ভাল হেতু